দোস্ত ওয়েলকাম প্ৰীতম চেনেলত। এতিয়া প্ৰীতম ভাই চেনেলত আমি ওলাই আহিছোঁ আজি যাবলৈ স্কুলত আছে আমাৰ আজি ক'বলৈ গ'লে কি মানে বিদায় মিটিং আছে আৰু ছাৰ বাইদেউসকলক, সেইকাৰণে আমি যাবলৈ ওলাইছোঁ। গৈ এতিয়া পাই যামগৈ। হ'ব এয়া মানে প্ৰীতম ভাই আমাৰ আগত গ'লগৈ, আমি যাওঁ এতিয়া ওলাই। আজি মই মানে ভিডিঅ'টো চুৰবাত কৰিছোঁ। হ'ব এতিয়া একদম লেটছ গো, একদম মানে আমি জেগাত লগ পাই আছোঁ। ফাইনেলি আমি স্কুল পাই গ'লোহি আজি। তেনে দেখিছে প্ৰীতম ভাই আজি কোৰাছ গাব বোলে, সেইকাৰণে আমি ইয়াতে ইয়াত ৰখি আছোঁ। ব'লক গাইজ ভিতৰত কি হৈছে চাওঁ। বাৰু এতিয়ালৈকে একো কোৱা নাই, গৈছোঁ ব'লক এতিয়া চাওঁ। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব যি আছে মানে চব কৰি দিব আৰু দেই, মানে সেইটো নকওঁ আৰু কৈ দিব আৰু প্ৰীতম ভাই কাৰণে। হ'ব এতিয়া দেখিছে এইখন ফেন ইয়াত থৈছে, গৰমো দিব পাৰে ন ইমান, বাৰু আজি গৰমটো ইমান হোৱা নাই। ইয়াত চাউণ্ড বক্স মানে দিয়া গৈছে। ইয়াত দেখিছে ইয়াত চাউণ্ড বক্স আছে মানে ইয়াত। এইটো এটা বেগ ইয়াত আছে কি হ'লো ব'লা মানে তাত কি কৈ আছে এতিয়া চাবলৈ যাওঁ। মানে ইয়াত মানে গোটেই স্কুলখন দেখিছে, ইয়াত মানে হেৰি কৰি আছে ইয়াত বজাইছে, ঢোল বজাইছে মানে ইয়াত মানে প্ৰেক্টিছ কৰিছে তাত যেনেকৈ বজাব। ইয়াত মানে খেদি দিছে আমাৰ মানে বুজিছে। সেই গাছ চব এতিয়ালৈকে একো কোৱাই নাই মানে আমি ইয়াত বহি আছোঁ ইয়াত আমন লাগি গৈছে মানে এইবিলাক দেখিছে। ই মানে মাথাটো খাই আছে, ই মানে বহুদিনৰ মূৰত স্কুল আহিছে, ইয়াৰ মাথাটো বেয়া হৈছে গম পাইছে। আৰু দেখিছে গাছ ঘামি গৈছোঁ মানে ইমান গৰম কৈছোঁ নহয়। এনেও মাহঁতে দিছে প্ৰীতম ভাই মাথাত বেয়া, ই কোৰাছ গাম বুলি ভাবি আছে, কিন্তু এতিয়ালৈ গাবলৈ নাই বেয়া মাথা বেয়া বুলি অলপ হ'ব আৰু দেৰি আছে। নাচিব এতিয়া আমন ভাই, টিকা গুৱাই নাচিছে, টিকা গুৱাই এই হিলাইছে গাইছ। এতিয়া আমি গৈ আছোঁ মানে বাইদেউ আৰু ছাৰক আদৰিবলৈ গৈ আছোঁ। এয়া আমাৰ ছাৰ মানে এয়া ছাৰ হয় দেই, প্ৰতিবাদ কৰিব মানে গৈ আছোঁ মানে এয়া আহি আছে ছাৰহে। গাইজ দেখিছে ভিডিঅ' বা কিবা গান চান বনাব, গান চান গাব, নাচিব আৰু মানে ইয়াত বেটেৰীটো নাইকিয়া, একদম নাইকিয়া হৈ গ'ল। অকল 14% আছে। তোমাক অকল গান এটা দেখাওঁ, তাৰপৰা মানে অফ কৰি দিওঁ মোবাইলটো, মানে বেয়া নাপাবা কিন্তু দেই। মানে খানা চানা বনাই থকা হৈছে আৰু এতিয়া ইয়াত আছোঁহি আমি। এতিয়া ব'লা তোমালোকক দেখাওঁগৈ নৃত্য। গাঁৱৰ এই অঞ্চলৰ মহিলাসকলৰ লগত বিভিন্ন কাৰণত বিভিন্ন উপলক্ষত ঘনিষ্ঠভাৱে জড়িত হোৱাৰ সুযোগ পাইছিল। অধিকসকল তেওঁলোকৰ সৈতে আন্তৰিকতাৰ বিভিন্ন কাম কাজ কথা বতৰা, গতিকে তেওঁলোকৰ সম্পূৰ্ণ কৰিলে।
তাৰ কৃতজ্ঞতা স্বৰূপে আজি এই শুভ মুহূৰ্তত সেই আইতাসকলক তেখেতৰ তৰফৰ পৰা আন্তৰিকভাৱে কিবা এটি শ্ৰদ্ধা জনাব বিচাৰিছে। গতিকে মই ভণ্টি বাইদেউক তেখেতৰ সপৰিয়ালে তেখেতৰ পুত্ৰ বোৱাৰীৰ সহিতে এই কাৰ্যভাগী সম্পাদন কৰিবৰ বাবে আহ্বান জনাইছোঁ। আমি নিশ্চয় শুনিম। ঢোল বাজনা দিব এতিয়া। কিনো চোত মহিয়া হৈ বতাহ জাগি মাৰিলে ঐ গছে বনে হলালে পাত ঐ গছে বনে হলালে পাত ঐ আমি অসমীয়া ঐ বিহুতে বলিয়া ঐ গৰু চালে লগালে মা সঁচাকে সুধিছো ভনীতি ৰহে তই যাবানে নোযোৱা জীৱন সংগী হ'বলৈ আজি ঘৰ আহি পাই গ'লোহি মানে আৰু মানে গাইজ মোৰ বেটাৰীটো মানে একদম নাইকিয়া আছিলে মানে অকণমান মানে 2 ছেকেণ্ড আছিলে 2 মিনিটমান চলিলেহেঁতেন ন হেৰি মানে 2% বেটাৰী আছে মানে ৰঙা মানে বেটাৰী টিক মাৰিছে আৰু মানে সেইকাৰণে ভিডিঅ'টো নবনালোঁ একদম বেয়া নাপাবা সেইকাৰণে বাৰু চৰি এতিয়া আৰু আজিলৈ বাই বাই আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ক'বা যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা 105টা হ'লেই 200টা পটাপট কৰি দিয়া তোমালোকৰ তেতিয়া ভাল কিবা এটা আহি আছে বাৰু।